Welcome to our YouTube channel Nodi a House of Entertainment. আজি আমি আপোনালোকক জনাম নৰসিংহৰ উপকাৰিতা। নৰসিংহক ইংৰাজীত কাৰি লিভছ বুলি কোৱা হয়। লগতে এনেকুৱা সকলো ধৰণৰ স্বাস্থ্যসম্মত কথাবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা ঘণ্টাটো বজাই দিব। নৰসিংহই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ ৰোগীয়ে পুৱা খালী পেটত 7 পৰা 8 খিলা নৰসিংহ পাত চুবাই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। হাঁপানী বেমাৰত সহায় কৰে। 10 পৰা 15 খিলা পাত এগিলাচ পানীত উতলাই চেকি ঠাণ্ডা কৰি খালে নিৰাময় হয়। চাত শুকোৱা নৰসিংহ পাতৰ চূৰ্ণ 2 গ্ৰাম নিতৌ পানীৰ লগত খালে দৃষ্টিশক্তি উন্নত হয় আৰু কুকুৰিকণা ৰোগ আৰোগ্য হয়। পুৱা 1 গ্ৰামকৈ নৰসিংহ গছৰ ছাল মৌৰ লগত খালে শুক্ৰাণু বৃদ্ধি হয়। গছৰ ছাল অথবা শিপাৰ চূৰ্ণ 1 গ্ৰাম গাখীৰৰ লগত উতলাই মিছৰীৰ লগত মিহলাই খালে পুৰুষৰ যৌন উত্তেজনা বৃদ্ধি পায় আৰু শৰীৰ শক্তিশালী হয়। শুকান কফ, সাইনাচাইটিছ আৰু বুকুত কফ জমা হ'লে 1 চামুচ চাত শুকোৱা নৰসিংহ পাতৰ পাউডাৰৰ লগত 1 চামুচ মৌ মিহলাই দিনত 2 বাৰ খালে কফ ওলাই উপশম পাব। নৰসিংহত ভিটামিন চি আৰু এৰ লগতে এণ্টিফাংগেল আৰু এণ্টিবেক্টেৰিয়েল এজেণ্ট থাকে, যি জমা হৈ থকা কফ উলিওৱাত সহায় কৰে। নৰসিংহ পাতত আইৰণ আৰু ফলিক এচিড উচ্চ মাত্ৰাত থাকে। এনিমিয়া ৰোগৰ ক্ষেত্ৰত অকল শৰীৰত আইৰণৰ অভাৱেই মুখ্য কাৰণ নহয়, শৰীৰে আইৰণ শোষণ কৰিবলৈ অক্ষম হোৱাটোও কাৰণ। শৰীৰে আইৰণ শোষণ কৰিবলৈ ফলিক এচিডৰ প্ৰয়োজন। ফলিক এচিডে শৰীৰক আইৰণ শোষণত সহায় কৰে। এনিমিয়া ৰোগীয়ে এটা খেজুৰৰ লগত 2 খিলা সতেজ নৰসিংহ পাত পুৱা খালী পেটত কিছুদিন খালে এনিমিয়াৰ পৰা আৰোগ্য হয়। চুলি সৰা সমস্যাত 100 মিলিলিটাৰ নাৰিকল তেলৰ লগত 50 গ্ৰাম নৰসিংহ পাত কম জুইত পাত কলা পৰাকৈ পগাই ঠাণ্ডা কৰি বটলত ভৰাই থৈ ব্যৱহাৰ কৰিলে 15 দিনত চুলি সৰা বন্ধ হৈ নতুন চুলি গজে আৰু অকাল পক্কতা বন্ধ হয়। উফিৰ সমস্যা থাকিলে তৈয়াৰী কৰা লোৱা তেলত 2-4 ডোখৰ খোৱা কৰ্পূৰ গুড়ি কৰি মিহলাই ল'ব। নৰসিংহ পাতত ব্লাড কলেষ্টেৰল কমাব পৰা গুণ আছে, যি গুণে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।